নমস্কাৰ মোৰ ইউটিউব চেনেল সমন্বয় অন্য এক যাত্ৰালৈ মই শেৱালি বৰুৱা সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ আগত অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আমি পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি সন্মান কৰিব লাগে আৰু পিতৃ মাতৃয়েও আমাক হয়তো বহুতো মৰম কৰে, বহুত মৰম কৰে। সেইটো ল'ৰা ছোৱালীক পিতৃ মাতৃয়ে যিমান কষ্টৰে হ'লেও পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক মৰম কৰে। সেইটো আমি সৰুৰ পৰাই পাই আহিছোঁ আৰু নিজে আমি পিতৃ মাতৃক তেনেকুৱা কৰা দেখি আহিছোঁ। ইমান মৰম কৰে, নিজে নাখায়ো ল'ৰা ছোৱালীৰ কাৰণে। মাক দেউতাকে হয়তো নাখাব ভালকৈ, কিন্তু ল'ৰা ছোৱালীক দিব, যেনেকৈ তেনেকৈ নহওক দিব, বা কিবা এটা বস্তু লাগে বুলি ক'লে যেনেকৈ হ'লেও দিবলৈ চেষ্টা কৰিব। মাক দেউতাকৰ এইটো তেওঁলোকে দায়িত্ব বুলি ধৰি লয়। কিন্তু আমি যেতিয়া মাক দেউতাকখিনি যেতিয়া অকণমান বয়সস্থ হৈ আহে, আমি কিয় দায়িত্ব পালন কৰিব নোৱাৰোঁ? আমিওতো তেওঁলোকৰ দায়িত্ব পালন কৰিবলগীয়া হয়, এটা সময়ত কৰিব লাগিবই। কাৰণ সেইটো তেওঁলোকে যিহেতু এটা সময়ত দায়িত্ব পালন কৰিলে আমাৰ কাৰণে, আৰু আমি তেওঁলোকক বৃদ্ধকালত তেওঁলোকক আমি দায়িত্ব পালন কৰিব লাগে। এইটো আমাৰ সকলোৰে নিয়ম। কাৰণ তেওঁলোকে খাইছেনে নাই, তেওঁলোকে শুইছেনে নাই ভালকৈ, তেওঁলোকৰ গা বেয়া কৰিছে নেকি, এইখিনি আমাৰ খবৰ খাতি লোৱাটো আমাৰ উচিত দায়িত্ব বুলি ভাবিব লাগে। কাৰণ যদি আমি এইখিনি দায়িত্ব বুলি ভাবি নলওঁ, তেওঁলোকে হয়তো অকণমান দুখ পায়। কাৰণ আমি যদি খা খবৰটো নলওঁ, তেওঁলোকে অলপ বেয়া পায়, মোৰ খবৰ লোৱা নাই। কিন্তু এটা সময়ত তেওঁলোকে আমাৰ সকলোখিনি কৰিছিলে। কাৰণ আমি খাইছোঁনে নাই, আমি কি কৰিছোঁ, কি পিন্ধিছোঁ, কি ক'ত গৈছোঁ, খা খবৰ লৈছিলে। সেইকাৰণে মই ভাবোঁ সকলোৰে দায়িত্ব আছে। নিজৰ মাক দেউতাকে যেনেকৈ এটা সময়ত আমাক দায়িত্ব পালন কৰিছিলে, আমিও দায়িত্বটো পালন কৰিব লাগে। আমিও তেওঁলোকক মৰম কৰিব লাগে। কাৰণ আমাক যেনেকৈ মৰম কৰিছিলে, আমাক আদৰ্শটো তেওঁলোকে দেখুৱাইছিলে মানুহক এনেকৈ মৰম কৰিব লাগে বুলি। কাৰণ সৰুৰ পৰা আমি জন্মৰ পৰা মা দেউতাৰ লগতে আমি আছিলোঁ, যিহেতু মা দেউতাই দেখুৱাইছিলে। ঠিক তেনেকৈ আমিও তেওঁলোকৰ সেইটো আদৰ্শ ল'ব লাগে। নমস্কাৰ, ধন্যবাদ।